নীলিম চৌধুৰীদেৱৰ একাদশ স্মৃতিচাৰণ সভা আৰু লগতে তৃতীয় নীলিম চৌধুৰী বৰণী বঁটা প্ৰদান অনুষ্ঠান আজি আমি ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ। আৰু যোৱা ৩টা বছৰত আমি আমাৰ সাংবাদিক ক্ষেত্ৰত অৱদান থকা বিভিন্ন সংবাদসেৱীসকলক আমি এই বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এই বছৰ আমি এই বঁটা প্ৰদান কৰিছোঁ প্ৰবীণ সাংবাদিক, জনমভূমি কাকতৰ এগৰাকী প্ৰবীণ সাংবাদিক আৰু বৰ্তমান অসম আদিত্যৰ সাংবাদিক শ্ৰদ্ধাৰ ৰাজেন্দ্ৰনাথ সন্দিকৈ ডাঙৰীয়াক। আৰু এইবাৰ আমি এই বঁটাত তেখেতক শৰাই জাপিৰ আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱাৰ লগতে 20,000 টকাৰ এক চেক প্ৰদান কৰিছোঁ। আৰু প্ৰত্যেক বছৰে আমি এইদৰে সংবাদ ক্ষেত্ৰৰ লগত জড়িত যিসকল আমাৰ সন্মানীয় জ্যেষ্ঠ সাংবাদিকসকল আছে তেওঁলোকক এই বঁটা প্ৰদান কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে এই বছৰ আমি এনেধৰণে একাদশ বছৰত এই অনুষ্ঠান আয়োজিত কৰিছোঁ।